তোমালোকে যি দেখাও লিলিমাই টিউচন ক্লাছৰ এটা বিশেষ দৃশ্য। Let's start. Sorry, Monday ka na bora man ligse pa. Hoy mo kiba boa man laiso. Kiba eta কাম কৰিব। Yeah, boy. Nice. বিবি তই খেলিবি নেকি আমাৰ লগত থ পাই নেখেলো তলত দিয়ে খেল তইনো ক'ত খেলিবি তই পাঁচ দিয়াহে খেল বিলুৱাটো পেলাম খেলাটো খেলিম কিন্তু 30 টকা হলে খেলিম মই হলে এনে খেলা বিধা মানুহ নহয় আগতে Nice. Master, tuition master, tuition master. ঐ তহমি যা তই কি কৈ আছ তহঁতি স্যার তাসপাতি গেম এটা মাৰি আছো 30 টকা Yeah, boy. খালি তহঁতি মোক খালি আৰু বিবি তই কি কৰি আছ স্যার Oh no. এখন বেয়া হৈছিলে নেল পুলিচ এখন লগাই আছিলো মাৰ মূৰটো কৰিছ তাৰ ভাষা তাৰ A few moments later. বাৰু তহঁতক মই আজি পঢ়াম পুলিংগ আৰু স্ত্ৰীলিংগ কোনোবাই জাননে পুলিংগ আৰু স্ত্ৰীলিংগ কাক কয় Oh no. স্যার এইটো মই জানোৱে এইটো তিনেই সহজ উস্তাদিটো চালা বাৰু কচোন বাৰু ফেনখন পুলিংগ নে স্ত্ৰীলিংগ হৰেশ্বৰ ফেনখন চাচোন বাজাচনে উচাৰ কুকুৰ কিয় লাগে তোক বাজাজনে উচাৰ স্যাৰ যদি বাজাজ হয় তেন্তে পুলিংগ যদি উচাৰ হয় তেন্তে স্ত্ৰীলিংগ স্যাৰ মাৰ মূৰটো লাগি আছে স্যাৰ কি মাই মূৰটো 2,000 years later. বাৰু বাবুল স্যাৰ কালি যে তোক মই ৰচনাখন লিখি আনিব দিছিলো কনকলতাৰ বিষয়ে লিখিলি নে লিখিলো স্যাৰ দে দেখুৱা দে এই অলপ নালাগে এই স্যাৰ কালি মই মানে বেছি দীঘলকে লিখিব নোৱাৰি কালি পিতাই সৌ পানী এটুপি ধৰি আহিলে তাৰপৰা আৰু বেৰতে গুচিয়াইছে নে মাইতে গুচিয়াইছে আৰু গম নাপালো মই ভয়তে শুই থাকিলো স্যাৰ যি লিখিলি তাকে পঢ় শাৰীকে পঢ়িছো স্যাৰ হ'ব দে পঢ় কনকলতা এজনী ধুনীয়া খালি অকমান কোলা ছোৱালী তাইৰ চুলিত পুবালি মিঠাতেল ঘঁহে তাই আদিয়াবাবী দোকানৰ পঞ্চ পাউডাৰো ঘঁহে ভোগেশ্বৰ পুতেক বিনোদৰ লগত তাই অকমান সৰুকে লিলিমাই আছে ফেন খোৱা তই তেনেকে নকবি দেই তাই মোকহে ভাল পায় সেইদিনা 275 টকা দি মই ঘড়ী এটা কিনি দি থৈ আহিছো হয়নে ভাই তইও এনেকে নকবি মই যিটো জানো এইটোহে লিখিছো তই কি জান ক বাকীখিনি শুনো শুন তেতিয়াহ'লে পঢ়িছো তাইৰ এটা নাক দুটা চকু দুখন হাত দুখন ভৰি 14টা দাঁত আৰু 3 কুই ছডাল চুলি আছে তাই এতিয়া অকমান শকত হৈ গোটেইজনী নুদুকাজনী হৈ পৰিছে হৈ গ'ল ছাৰ কি লিখিছ তই এইবোৰ তোক মই দেশৰ বাবে শ্বহীদ হোৱা কনকলতাৰ বিষয়েহে লিখিবলৈ কৈছিলো মই ভাবিলো আকৌ আমাৰ নিজৰ পেজ পালে চুপ বুলি কৈছো চুপ তহঁতি খালি
ছাৰ মানে কালি বেছি দীঘলকে লিখিব নোৱাৰিলো কালি পিতাই সৌ পানী এটোপা ধৰি আহিলে চাৰিকে পঢ়িছো ছাৰ অ হ'ব দে ক কনকলতা এ ছাৰ মানে কালি বেছি দীঘলকে লিখিব নোৱাৰিলো কালি মানে এই আমাৰ পিতায়ে সৌ পানী এটোপা ধৰি আহিলে আহি লৈ এতিয়া বেৰতে ঘুচিয়াইছে নে মাইকে ঘুচিয়াইছে আৰু মই গমেই নাপালো ভয়তে মই শুই থাকিলো ছাৰ আৰু যিখিনি লিখিলি no.